আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমৰ খেলুৱৈ দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ ৰাজ্যৰ 10 গৰাকীকৈ প্ৰতিযোগীৰ নেপালত অনুষ্ঠিত হৈছিল এই দশম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ ভিন্ন শাখাত মেডেল লাভ কৰিছে অসমৰ প্ৰতিযোগীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰি উৎফুল্লিত হৈ পৰিছে প্ৰতিযোগীসকল মালিগাঁওস্থিত ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজ চৌহদত প্ৰতিযোগীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় এই প্ৰতিযোগিতাখনিত ভাৰতৰ উপৰিও নেপাল ভূটান পাকিস্তান আফগানিস্তান শ্ৰীলংকা আদি প্ৰায় 1200 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল মই নেপালত গৈ কেনে বহুত ভাল লাগিলে আৰু মই তাতে গৈ কেনে গোল্ড মেডেল পাইছোঁ তাত খেলি কেনেকুৱা লাগিছে ভাল বহুত ভাল লিখাই মই ব্ৰঞ্জ মেডেল পাইছিলোঁ দুটা ব্ৰঞ্জ পাইছিলোঁ এটা কাটাত আৰু এটা কুমিটেত মই 8 আৰু 9 ইয়াৰ্ছৰ মাজত খেলিছিলোঁ কেনেকুৱা লাগিল তাত ভালে লাগিছে এই ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত এটা কাৰাটে ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চটোৰ পৰা আমি টোটেল 8-10জন মান ষ্টুডেণ্ট সেই নেপাল ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ গৈছিলোঁ মেয়ৰ কাপ মানে 10th ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ মেয়ৰ কাপ 2024 সেইটো হৈছিলে 31st জুন 31st মে আৰু 1st জুনত হৈছিলে তাতে গৈ পিনে আমাৰ মানে যিমান কেইজন ষ্টুডেণ্ট গৈছিলে মানে 10জন ষ্টুডেণ্ট আমি পাৰ্টিচিপেট কৰিছিলে তেওঁলোক গোটেইকেইজনে মেডেল পাইছে আৰু তাতে আছিলে সুদীক্ষা দাস তাই ফাৰ্ষ্ট মেডেল গোল্ড মেডেলটো পাইছিলে আমাৰ টিমৰ পৰা তাৰপিছত সেম ইভেন্টত এই ঋতিকা কাশ্যপেও কিমান বয়স 6 বছৰ বয়স সিহঁতৰ দুজনীয়ে সেম ইভেন্টতে কাটা ইভেন্টত তাইও সিলভাৰ মেডেল পাইছে তাৰপিছত আমাৰ প্ৰণীল আছে সি ব্ৰঞ্জ মেডেল পাইছে ৰন্টু আছে সি সিলভাৰ মেডেল পাইছে তাৰপিছত আফশিনে দুটা ইভেন্টত দুটা মেডেল পাইছে মানে এটা ব্ৰঞ্জ পাইছে আৰু কুমিতেতো ব্ৰঞ্জ পাইছে তাৰপিছত ধীৰ পাঠকে ব্ৰঞ্জ মেডেল পাইছে তাৰপিছত পৱনে ব্ৰঞ্জ মেডেল পাইছে শুভাংকৰে ব্ৰঞ্জ মেডেল পাইছে আৰু শেষত মানে আমাৰ টিমৰ পৰা শুভজিতে গোল্ড মেডেল পাইছে ফাইটিঙত